নমস্কাৰ বন্ধুসকল, আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি 15 আগষ্টত স্বাধীনতা দিৱস উপলক্ষে কৰা পতাকা উত্তোলন আৰু 26 জানুৱাৰী গণৰাজ্য দিৱস উপলক্ষে কৰা পতাকা উন্মোচনৰ মাজৰ পাৰ্থক্যসমূহ আলোচনা কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম পাৰ্থক্যটো হৈছে 15 আগষ্টত স্বাধীনতা দিৱস উপলক্ষে পতাকাখন তলৰ পৰা ৰছীৰে ওপৰলৈ টানি নিয়া হয় আৰু ওপৰত পতাকাখন খুলি দিয়া হয় আৰু ইয়াক পতাকা উত্তোলন বুলি কোৱা হয় আৰু ইয়াক ইংলিছত ফ্লেগ হোষ্টিং বুলিও কোৱা হয়। আনহাতে 26 জানুৱাৰী গণৰাজ্য দিৱস উপলক্ষে পতাকাখন আগতেই শীৰ্ষত বান্ধি থোৱা থাকে, ইয়াৰ পিছত পতাকাখন খুলি দিয়া হয় আৰু ইয়াক পতাকা উন্মোচন বুলি কোৱা হয়। দ্বিতীয় পাৰ্থক্যটো হৈছে 15 আগষ্ট স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰে আৰু 26 জানুৱাৰী গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতিয়ে পতাকা উন্মোচন কৰে। তৃতীয় পাৰ্থক্যটো হৈছে 15 আগষ্ট স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত পতাকা উত্তোলন কৰে আৰু আনহাতে 26 জানুৱাৰী গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতিয়ে ৰাজপথত পতাকা উন্মোচন কৰে। চতুৰ্থ পাৰ্থক্যটো হৈছে 15 আগষ্ট স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত পতাকা উত্তোলন হোৱাৰ পিছত লালকিল্লাৰ সন্মুখত পেৰেড প্ৰগ্ৰাম অনুষ্ঠিত কৰা হয়। আনহাতে 26 জানুৱাৰী গণৰাজ্য দিৱস উপলক্ষে পতাকা উন্মোচন হোৱাৰ পিছত ৰাজপথৰ সন্মুখত সাংস্কৃতিক শোভাযাত্ৰাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু দেশ বিদেশৰ পৰা VIP মানুহবিলাকক আমন্ত্ৰিত কৰি অনা হয়। এয়াই আছিল 15 আগষ্ট স্বাধীনতা দিৱস উপলক্ষে কৰা পতাকা উত্তোলন আৰু 26 জানুৱাৰী গণৰাজ্য দিৱস উপলক্ষে কৰা পতাকা উন্মোচনৰ মাজৰ পাৰ্থক্যসমূহ। তো বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে আপুনি আমাৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব পাৰে আৰু আগলৈও এনেকুৱা ধৰণৰ জ্ঞান আহৰণকাৰী ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ধন্যবাদ।